সৌভাগ্যশালী ভাটৌ। বহু দিনৰ আগতে এখন সৰু গাঁৱৰ কাষত এখন অতি সুন্দৰ জংঘল আছিল। সেই জংঘলত বহুতো পক্ষীয়ে বাস কৰিছিল। সেই পক্ষীবোৰৰ ভিতৰত এটা ভাটৌ আছিল, যাৰ নাম আছিল চিংকু। চিংকুক মানুহে সৌভাগ্যশালী ভাটৌ বুলি জানিছিল। ভাটৌটো যলৈকে যায় তাতে কিবা নহয় কিবা চমৎকাৰ হৈ যায়। কাৰোবাৰ ভাগ্যও সলনি হৈ যায়। গাঁৱৰ মানুহে ভাবিছিল যে চিংকু যদি কাৰোবাৰ ঘৰলৈ আহে তেতিয়া তেওঁ সৌভাগ্যশালী হয়। চিংকু সদায় সুখত থাকে আৰু সুমধুৰ গীত গাই থাকে। মানুহে চিংকুক খাদ্য খাবলৈ দিয়ে আৰু মংগল কামনা কৰে। চিংকুৱে গাঁৱৰ মানুহক বৰ ভাল পাইছিল। চিংকু যলৈ গৈছিল তাত আনন্দৰ জোৱাৰ উঠিছিল। এদিনাখনৰ কথা, এখন গাঁৱত এজন খেতিয়ক আছিল, যাৰ নাম আছিল ৰঘু। ৰঘু বহুত পৰিশ্ৰমী, কিন্তু বেয়া বতৰৰ বাবে শস্য বহুত নষ্ট হৈছিল। গতিকে তাৰ খাবলৈ নুজুৰিছিল। ভাগ্যই তাক লগ দিয়া নাছিল। কিন্তু এদিন ৰঘুৱে গাঁৱৰ মানুহৰ পৰা চিংকুৰ বিষয়ে শুনিলে। আশা কৰিলে যে সৌভাগ্যশালী ভাটৌটোৱেহে তেওঁক সহায় কৰিব পাৰিব। ৰঘুৱে সিদ্ধান্ত ল'লে যে চিংকুক লগ ধৰিব আৰু প্ৰাৰ্থনা কৰিব যাতে তেওঁ সৌভাগ্যশালী হয়। পিছদিনা সি জংঘললৈ গ'ল আৰু চিংকুক বিচাৰিবলৈ ধৰিলে। আৰু বহু সময় বিচৰাৰ পাছত চিংকুক এটা গছৰ ডালত বহি থকা দেখি পালে। ৰঘুৱে বিনম্ৰতাৰে তেওঁৰ দুখৰ কথা চিংকুক ক'লে আৰু চিংকুৱেও বৰ আগ্ৰহেৰে তেওঁৰ কথাবোৰ শুনি গ'ল। অৱশেষত চিংকুৱে এটা পাত উঠাই ল'লে আৰু ৰঘুক দি ক'লে, এইটো যাদুৰ পাত, তুমি পকেটত ভৰাই থোৱা। যেতিয়া তুমি খেতিপথাৰলৈ যাবা লগত লৈ যাবা। এই পাতখিলাই তোমাৰ জীৱন সলনি কৰি দিব। ৰঘুৱে ধন্যবাদ দি ঘৰলৈ গুচি আহিল। পিছদিনা তেওঁ পুনৰ খেতিপথাৰলৈ গ'ল। যেতিয়া তেওঁ কাম আৰম্ভ কৰিলে তেতিয়া ৰঘুৱে দেখিলে যে ধাৰাসাৰ বৰষুণ দিবলৈ ধৰিলে। তেওঁ শুকাব ধৰা খেতিডৰা জীপাল হৈ উঠিল। খেতি বহুত ভাল হ'বলৈ ধৰিলে। তেওঁৰ সৌভাগ্য উদয় হ'ল। এতিয়া তেওঁ বহুত শস্য উৎপাদন হ'ল আৰু আনন্দৰে জীৱন অতিবাহিত কৰিবলৈ ধৰিলে। গাঁৱৰ মানুহে ৰঘুৰ বুদ্ধিমত্তা, কঠোৰ পৰিশ্ৰম আৰু যাদুৰ পাতৰ বিষয়ে জানিলে আৰু সকলোৱে ৰঘুক প্ৰশংসা কৰিবলৈ ধৰিলে। এদিন চিংকুৱে ৰঘুক লগ পাই ক'লে, এয়া তোমাৰ কষ্টৰ ফল। যদি তুমি পৰিশ্ৰম কৰিবলৈ এৰি দিয়া তেন্তে এই যাদুৰ পাতে তোমাৰ কামত নহা হ'ব। ৰঘুৱে সকলো কথা বুজি পালে আৰু পৰিশ্ৰম কৰিয়েই থাকিল। লাহে লাহে ৰঘুৰ আৰ্থিক অৱস্থা টনকিয়াল হৈ গৈয়ে থাকিল। তেওঁ গাঁৱৰ সফল খেতিয়কসকলৰ ভিতৰত এজন হৈ পৰিল। তেওঁ কিন্তু এইটো পাহৰা নাই যে তেওঁৰ সফলতাৰ আঁৰত কোন বা কাৰ হাত আছে। এই কাহিনীৰ পৰা আমি ইয়াকে শিক্ষা পাওঁ যে সৌভাগ্যই তেতিয়াহে লগ দিয়ে যিয়ে কঠোৰ পৰিশ্ৰম কৰে আৰু পৰিশ্ৰম কৰি জীৱনত উন্নতি সাধিবলৈ যৎপৰোনাস্তি চেষ্টা কৰে। তেওঁহে জীৱনত উন্নতি শিখৰলৈ যায়।